নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাজু আৰু আপোনালোকে চাই আছে অনলাইন হেল্প বয়ছ ইউটিউব চেনেল। বন্ধুসকল, আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ আগত। তো বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকিব। তো বন্ধুসকল, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথম খবৰটোৱে হৈছে 2021ত বিজেপি চৰকাৰ আহিলে মুছলমানে ল'ব লাগিব হিন্দু ধৰ্ম। লালকিল্লা তাজমহল মুছলমানৰ সম্পত্তি। উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰা কংগ্ৰেছী বিধায়ক ৱাজেদ আলীক সৰ্বত্ৰ ধিক্কাৰ। যিমানে নিৰ্বাচনৰ দিন চমু চাপিছে, সিমানেই এতিয়া একাংশ স্বাৰ্থলোভী ৰাজনৈতিক নেতাৰ মুখত শুনিবলৈ পোৱা গৈছে উগ্ৰ সাম্প্ৰদায়িক মন্তব্য। যিমানে নিৰ্বাচনৰ দিন চমু চাপিছে, সিমানে এতিয়া একাংশ স্বাৰ্থলোভী ৰাজনৈতিক নেতাৰ মুখত শুনিবলৈ পোৱা গৈছে উগ্ৰ সাম্প্ৰদায়িক মন্তব্য। দেওবাৰে প্ৰাক্তন মন্ত্ৰী কংগ্ৰেছী বিধায়ক ৱাজেদ আলী চৌধুৰীৰ মুখত শুনিবলৈ পোৱা গ'ল উগ্ৰ সাম্প্ৰদায়িক মন্তব্য। ৰাজহুৱা সভাত সংখ্যালঘু লোকৰ মনত ভয় শংকা সৃষ্টিৰ অসৎ উদ্দেশ্যৰে ৱাজেদ আলীয়ে কয় যে 2021ত পুনৰ বিজেপি চৰকাৰ গঠন হ'লে অসমৰ মুছলমানসকলে হয়তো ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিব লাগিব, অন্যথা ভাৰতবৰ্ষ ত্যাগ কৰি অন্য ইছলাম সংখ্যাগৰিষ্ঠ দেশলৈ যাব লাগিব। ৱাজেদ আলী চৌধুৰীয়ে লগতে কয় যে বিজেপি চৰকাৰ মুছলমান বিৰোধী। কেৱল মুছলমানৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিছে এইখন চৰকাৰে। মাদ্ৰাছা বন্ধ কৰিছে, অনাগত দিনত নামাজ পঢ়া বন্ধ কৰিব। ইয়াৰ উপৰিও ৱাজেদ আলী চৌধুৰীয়ে কৈছিল যে লালকিল্লা তাজমহল সকলো মুছলমানৰ সম্পত্তি। মোদীয়ে উচ্চতম ন্যায়ালয়ক প্ৰভাৱিত কৰি বাবৰি মছজিদৰ ঠাইত ৰাম মন্দিৰ নিৰ্মাণ কৰিছে। যি মুছলমানে 700 বছৰ ৰাজত্ব কৰিছিল, 500 বছৰ পূৰ্বে বাবৰি মছজিদ নিৰ্মাণ কৰিছিল, সেই ভাৰতবৰ্ষতে আজি মুছলমান সংকটত। এনেদৰে নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে দক্ষিণ শালমাৰাত কংগ্ৰেছী বিধায়কজনে কৰা মন্তব্যৰ পিছতে এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সকলোৱে একেমুখে ৱাজেদ আলী চৌধুৰীক গ্ৰেপ্তাৰৰ দাবী কৰিছে। কংগ্ৰেছ নেতা প্ৰাক্তন মন্ত্ৰী মহিবুল হকে এনেধৰণৰ উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰা ৱাজেদ আলী চৌধুৰীক দলৰ পৰা নিলম্বনৰ দাবী কৰিছে। আনহাতে ৱাজেদ আলীৰ মন্তব্যক নিকৃষ্ট আখ্যা দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বন্ধুসকল, দ্বিতীয় খবৰটোৱে হৈছে স্কুটি নিবলৈ আহিছে বহু শিক্ষাৰ্থী যুৱতী, পিছে চলাব কেনেকৈ, দায়িত্ব দিছে দেউতাকক। স্কুটি নিবলৈ ভিৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী যুৱতীৰ। পিছে সেই স্কুটি প্ৰকৃতাৰ্থ লাভ কৰিব কোনে? শিক্ষাৰ্থী যুৱতীয়ে নে সেই শিক্ষাৰ্থীৰ দেউতাকে? অসম শিক্ষা বিভাগৰ অধীনত 2020 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী যুৱতীক স্কুটি প্ৰদানৰ বাবে চৰকাৰে ঘোষণা কৰা সেই সিদ্ধান্তৰ বাবে আজি বহু দীঘলীয়া লাইন পাতে বহু যুৱতীয়ে। শিক্ষাৰ্থী যুৱতীয়ে ভিৰ কৰিলে গুৱাহাটী মহানগৰৰ এখন ডিলাৰত। মহানগৰৰ ABCৰ ব্ৰিজমোহন হিৰ' ডিলাৰ সন্মুখত শিক্ষাৰ্থীসকলৰ দীঘলীয়া শাৰী। অৱশ্যে আজিয়ে লাভ নকৰি স্কুটি নিয়াৰ বাবে ডিলাৰত পঞ্জীয়ন কৰিবলৈহে ভিৰ কৰিছে সেই শিক্ষাৰ্থীয়ে। যাৱতীয় প্ৰপত্ৰ পূৰণৰ বাবে ব্ৰিজমোহন হিৰ' ডিলাৰত স্কুটি ৰেজিষ্টাৰৰ বাবে শিক্ষাৰ্থীসকলৰ পৰা সংগ্ৰহ কৰা হৈছে সকলো নথি পত্ৰ। স্কুটিসমূহ নথি পত্ৰ সংগ্ৰহৰ পাছত বিদ্যালয়সমূহলৈ পঠোৱা হ'ব বুলি জনায় ডিলাৰখনৰ ছেলছ মেনেজাৰে। বন্ধুসকল, তৃতীয় খবৰটোৱে হৈছে BTCত বিজেপি চৰকাৰ হ'লে লাফিকুল হত্যাকাৰীক চিনাক্ত কৰা হ'ব, মন্ত্ৰী হিমন্তৰ ঘোষণা। BTCত বিজেপি চৰকাৰ অহাৰ পাছত কোনো ধৰণৰ ৰাজনৈতিক হত্যাকাণ্ড নহয়। ৰাজ্য কঁপাই যোৱা ABMCৰ নেতা লাফিকুল ইছলাম হত্যাকাণ্ডৰ তদন্ত ক্ষিপ্ৰগতিত হ'ব। BTCত বিজেপি চৰকাৰ আহিলে লাফিকুল ইছলামৰ হত্যাকাৰীক চিনাক্ত কৰি উলিওৱা হ'ব বুলি ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাক্সাৰ গড়েশ্বৰত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এই ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে। লাফিকুলৰ হত্যাকাৰীক পোহৰলৈ আনিবৰ বাবে বিজেপি চৰকাৰে যিমানখিনি কৰিব লাগে কৰিব। CBIয়ে তদন্ত চলাই আছে। ৰাজ্য চৰকাৰে CBIৰ সৈতে যোগাযোগ কৰিম যাতে 2-3 মাহৰ ভিতৰত লাফিকুল ইছলামৰ হত্যাকাৰীক চিনাক্ত কৰিব পাৰি, এইদৰে কয় হিমন্তই। ইপিনে হাগ্ৰামা মহিলাৰীয়ে অতদিনে BTCত দাদাগিৰি চলাই আহিছে বুলি দাবী কৰি হিমন্তই লগতে কয়, হাগ্ৰামাৰ দাদাগিৰি নচলিব। হাগ্ৰামাই 15 বছৰ দাদাগিৰি চলালে।
আনহাতে বিটিচিত কেতিয়াও ৰাজনৈতিক হত্যাকাণ্ড হ'ব নোৱাৰিব বুলি সদৰি কৰি তেওঁ লগতে কয়, বিটিচিত এবাৰ বিজেপি চৰকাৰ আহিলে ভৱিষ্যতে কোনো ৰাজনৈতিক হত্যাকাণ্ড হ'ব নোৱাৰিব, সকলো লোকে নিৰাপদে থাকিব পাৰিব। বন্ধুসকল, চতুৰ্থ খবৰটো হৈছে মুখ্যমন্ত্ৰীৰূপে বিহাৰৰ ইতিহাসত সপ্তমবাৰৰ শপত গ্ৰহণ কৰিলে শক্তিশালী নীতিশ কুমাৰে। বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে সপ্তমবাৰৰ বাবে শপত গ্ৰহণ কৰিলে নীতিশ কুমাৰে। সোমবাৰে সন্ধিয়া 4:30 বজাত বিহাৰ ৰাজভৱনত শপত বাক্য পাঠ কৰে জেডিৰ জ্যেষ্ঠ নেতা তথা বিহাৰৰ দীৰ্ঘকালৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। আজি শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী গৃহমন্ত্ৰী অমিত শ্বাহ। উল্লেখ্য যে সদ্য সমাপ্ত বিহাৰ বিধানসভাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ দল জনতা দলে তৃতীয় সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হ'লেও ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ প্ৰধান দল ভাৰতীয় জনতা পাৰ্টীৰ সহযোগত বিহাৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। ইফালে এইবাৰ বিহাৰ চৰকাৰত বিজেপিৰ দলৰ পৰা দুগৰাকী উপ মুখ্যমন্ত্ৰী হিচাপে থাকিব বুলি জানিব পৰা গৈছে। বিহাৰ বিজেপি নেতা তাৰিকিশোৰ প্ৰসাদ আৰু বিজেপি নেত্ৰী ৰুণু দেৱী বিহাৰ চৰকাৰৰ উপ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে। আনহাতে বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদীক কেন্দ্ৰীয় মন্ত্ৰীৰ সভাত অন্তৰ্ভুক্ত কৰা হ'ব বুলি এক সূত্ৰই দাবী কৰিছে। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।